মধ্যযাম সূৰ্যৰ দেশ, লেণ্ড অৱ মিডনাইট ছান। বিশ্বস্ৰষ্টাৰ বৈচিত্ৰ্যময় পৃথিৱীৰ মহাজাগতিক সন্তুলনৰ স্ফুলিংগ ভূমণ্ডলৰ ভিন্ন স্থানত ভিন্ন ৰূপত আত্মপ্ৰকাশ হোৱা দেখা যায়। আজব লগা মধ্যযাম সূৰ্যৰ দেশ, য'ত বছৰৰ ছমাহ সূৰ্য ডুব নাযায় বা য'ত ছমাহ তমসাচ্ছন্ন অন্ধকাৰত সমগ্ৰ ভূখণ্ড ডুব গৈ থাকে, তেনে এখন বৈচিত্ৰ্যপূৰ্ণ উত্তৰ গোলাৰ্ধৰ বাল্টিক সাগৰৰ পাৰৰ 9খন দেশৰ জনজীৱনৰ উমান ল'বলৈ কৰ্মসূত্ৰে ছুইডেনত থকা ল'ৰা নবল কিশোৰৰ নিজা বাসগৃহলৈ 2023 চনৰ 12 জুন তাৰিখে যাত্ৰা কৰিলোঁ। গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানকোঠৰ পৰা দিল্লী আৰু দিল্লীৰ পৰা জাৰ্মানীৰ ফ্ৰেংকফৰ্ট আৰু ফ্ৰেংকফৰ্টৰ পৰা ছুইডেনৰ ৰাজধানী ষ্টকহোমৰ আৰ্লাণ্ডা বিমানকোট উপস্থিত হ'লোগৈ। উত্তৰ গোলাৰ্ধৰ বাল্টিক সাগৰৰ পাৰত অৱস্থিত 9খন দেশ ক্ৰমে নৰৱে, ছুইডেন, ফিনলেণ্ড, ডেনমাৰ্ক, পোলেণ্ড, লিথুৱানিয়া, লাটভিয়া, এস্তোনিয়া আদি বাল্টিক সাগৰৰ পাৰৰ দেশসমূহৰ মহানগৰসমূহৰ দৰ্শনৰ বাবে পিছদিনাই যোৱাৰ সিদ্ধান্ত ল'লোঁ। জন অৰণ্যৰ জীৱন যাত্ৰাৰ উমান ল'মগৈ। ছুইডেনৰ ৰাজধানী ষ্টকহোমত স্থায়ীভাৱে নাগৰিকত্ব লাভ কৰা ল'ৰা নবল কিশোৰৰ মনফ্ৰেড বণ্ডিছ ভেগ নামৰ পাহাৰৰ নামনিত অৱস্থিত ৰাজধানী ষ্টকহোমৰ এটি বিৰাট এলেকাত অৱস্থিত পৰিকল্পিত বাসগৃহত 2023 চনৰ জুন মাহৰ 14 তাৰিখে উপস্থিত ছুইডিছসকলৰ শিল্প নৈপুণ্যৰে সজ্জিত বাসগৃহসমূহেৰে পৰিবেষ্টিত সেউজ বননিৰ মাজত বাসগৃহবোৰ যেন একোটি ঋষিৰ আশ্ৰমহে এনে লাগিছিল। বাহিৰলৈ দৃষ্টিৰে ঢুকি পোৱালৈকে চাই দেখিলোঁ পৰিকল্পিত বাসগৃহসমূহ একে সা সুবিধাৰে দুমহলীয়াকৈ নিৰ্মাণ কৰা আৰু ছালত আমাৰ টিংপাতৰ পৰিৱৰ্তে যেন শিল্প সজ্জিত এবিধ ইটাৰ সমাহাৰেৰে ঘৰবিলাক। ৰাস্তাৰ দুই কাষে একোলানি ফুলৰ বাটিকা, বিশেষ জোপোহা গছত আমাৰ গোলাপ ফুলৰ দৰে ৰঙা, বগা, গোলপীয়া, তেজ গোলপীয়া, হালধীয়া এনে ৰঙৰ গোলাপ ফুলেৰে সজ্জিত যেন সৰগৰ নন্দন কাননহে। তাৰ কাষেৰে ৰাষ্ট্ৰীয় ঘাইপথ বা নগৰমুখী অনেক ৰাস্তা ঘাট। 18 জুনৰ পুৱাতে বাল্টিক সাগৰৰ এটি পাৰলৈ নবলৰ গাড়ীতে গ'লোঁ। সাগৰৰ পাৰটোৰ গাতে লাগি থকা উদ্যান এখনত অনেক ল'ৰা ছোৱালীয়ে খেলি থকা দেখিলোঁ। পানীৰ জুৱলিলৈকে আগবাঢ়ি গ'লোঁ নাতি ৰেইনভ, এনকে বৰা আৰু অনুভৱৰ লগত। পাৰৰ পৰা সাগৰৰ নীলা জলৰাশিৰ ওপৰেদি বিৰাট আকাৰৰ সাগৰীয় জাহাজবোৰ ইখনৰ পিছত সিখনকৈ যোৱা দেখি ৰাস্তাত খোজ পেলাই দেখিলোঁ ৰাস্তাৰ দুই কাষে জোপোহা গছত আমাৰ গোলাপ ফুলৰ দৰে ৰঙা, বগা, গোলপীয়া, হালধীয়া গোলাপৰ গছেৰে ভৰপূৰ যেন এখন নন্দন কাননহে। তাৰ কাষৰেই ৰাষ্ট্ৰীয় ঘাইপথটি আছে। পিছদিনা এখন পাৰ্কত দিনটো কটোৱাৰ বাবে বোৱাৰী কুমাৰিকাৰ লগত নাতি দুটাৰ সৈতে ওলালোঁ। নবলে অফিচলৈ যাওঁতে আমাক লৈ গৈ পাৰ্কত সোমোৱাই থৈ যাব আৰু অফিচৰ পৰা ঘূৰি আহোঁতে একেলগে আহিব বুলি ক'লে। পাৰ্কখনৰ নামটো হাগা পাৰ্ক। আটায়ে হাঁহিলোঁ। গাড়ীত উঠি প্ৰায় আধা ঘণ্টামানৰ পিছতে প্ৰাকৃতিক পৰিৱেশত সেউজবুলীয়া দৃশ্যসজ্জাৰ মাজত আটায়ে খোজকাঢ়ি আগবাঢ়িলোঁ। পাৰ্কৰ ভিতৰত দেখিলোঁ ভিন্ন প্ৰজাতিৰ পখিলাৰ লগতে একুৰিয়াম আৰু বিভিন্ন ধৰণৰ সাগৰীয় মাছৰ মুক্ত বিচৰণ। ধনী দেশৰ পৰ্যটন কেন্দ্ৰ যেনিয়ে চোৱা যায় তেনিয়ে দৃষ্টি নিবদ্ধ হয়। বিদেশীৰ মন মগজুৰ আৱিষ্কাৰ উদ্ভাৱন তথা নৱসৃষ্টিৰ আস্ফালন। পাৰ্কখনৰ বহিৰ্ভাগত ছুইডিছসকলৰ মহাকৰ্ষণৰ দৃশ্যসজ্জা
সেউজী বাটিকাত পুষ্পাভৰণে বৰ্ষা ঋতুত যেন পুষ্পসজ্জাৰে চাৰিওদিশ মুখৰিত কৰিছে। সৌন্দৰ্যৰ আস্ফালন ঘটাইছে, সৌন্দৰ্যৰ মেলা পাতিছে। ধনী দেশৰ পৰ্যটন কেন্দ্ৰ যেনি চোৱা যায় তেনিয়েই দৃষ্টি নিবদ্ধ হয় বিদেশীৰ মন মগজুৰ আৱিষ্কাৰ উদ্ভাৱন তথা নৱসৃষ্টিৰ আস্ফালন। আন এটি দিনত ছুইডেনৰ আৰ্কিঅলজিকেল বা পুৰাতত্ব বিভাগৰ এটি ৰাজমহল চাবলৈ ওলালোঁ। ৰাজমহলটিৰ নাম আছিল ডটিংহাম পেলেচ বা ৰাজঅট্টালিকা। বাল্টিক সাগৰৰ এটি মনোমোহা হাৰ্বৰৰ পাৰত অৱস্থিত এই অট্টালিকা এটি অতি সুন্দৰ আৰু ছুইডেনবাসীৰ প্ৰাচীন ইতিহাস জড়িত ৰাজমহল। উমান পালোঁ যে কি এই অট্টালিকাৰ বিভিন্ন স্থান ইমানেই বিস্তৃত যে খোজেৰে এফালৰ পৰা এদিনত চাই শেষ কৰিব নোৱাৰি। সেয়েহে আমি হোপ অফ নামৰ ছুইডেনৰ ভ্ৰমণৰ এজেঞ্চি এটিয়ে টুৰিজিমৰ মনোমোহা ডাবল ডেকাৰ বাছত চহৰখন দেখুওৱাৰ কথা জানিব পাৰি তাতে উঠিলোগৈ। ৰাজমহলৰ সজ্জিত চাৰিও দিশৰ লগতে ষ্টকহোম চহৰৰ মূল পৰ্যটনথলীবোৰ চোৱাৰ বাবে 24 ঘণ্টাৰ একোটা টিকট একোজনৰ বাবে কৰা হয় আৰু ইচ্ছামতে 2, 4, 5 বাৰ 10 বাৰলৈকে আমি চোৱাৰ সৌভাগ্য ঘটে। আমি সেই পৰ্যটনথলীৰ সেই ডাবল ডেকাৰ বাছতে টিকেট কৰি ষ্টকহোম চিটিখন চোৱাৰ ইচ্ছা কৰিলোঁ। সাগৰৰ পাৰ দুলি থকা নৌকাৰ ফ্লাইচাটুল আৰু নৌকা বিহাৰ কৰিব পাৰি আৰু পাৰত থকা প্ৰেষ্টিজিয়াছ হোটেলবিলাকত খাদ্য জুতি ল'বও পাৰি। বাছত উঠাৰ সময়তে বাছ চালকে আমাক প্ৰত্যেককে একোটা শুনিব পৰা হিয়াৰিং ছেট দিলে, যাতে বহি বহি সুন্দৰকৈ গান শুনি বা ভিডিঅ' কৰি আমি দৃশ্যবোৰ বা বিভিন্ন স্থানবিলাক পৰিদৰ্শন কৰিব পাৰোঁ। ড্ৰাইভাৰবিলাকৰ বেছিভাগেই মহিলা আৰু বিভিন্ন পৰ্যটনথলীবোৰৰ বিশেষত্বৰ বিষয়ে বৰ্ণনা দি যায়। ষ্টকহোম মহানগৰৰ ভিন্ন দিশে দুবাৰ ঘূৰিলোঁ। পাছত সাগৰৰ এটি হাৰ্বৰৰ এটা পাৰত থকা মনোমোহা পাৰ্ক এখনৰ ওচৰলৈ গ'লোঁ আৰু তাতে তাৰ দৃশ্যবিলাক চোৱাত লাগিলোঁ। কিন্তু সেই পাৰ্কতে এটা দিশত আছিলে ৰিয়েলিটি শ্ব' বা 3D পিকচাৰ চাব পৰা সুবিধা। 5 মিনিটৰ সময়তে আমি সমগ্ৰ ষ্টকহোম মহানগৰীখন ঘূৰি আহিলোঁ। আজি ভাবিলোঁ বাসগৃহসমূহৰ পদূলিৰ পৰা 100 মিটাৰমান আগুৱাই গৈ পাহাৰৰ নামনিত এক সমতল ভূমিত এখন ইমূৰৰ পৰা সিমূৰ মনিব নোৱাৰা খেলপথাৰ দেখিলোঁ। পৰিপাটিকৈ সজোৱা খেলপথাৰখনৰ কাষত আছে এমূৰত এখন প্লে স্কুল আৰু আনমূৰত এখন মিডিল স্কুল, মাজত এখন মিডিল প্ৰাইমেৰী স্কুল আৰু ভিন্ন খেলা ধূলাৰ সুবিধাৰে এখন ডাঙৰ খেলপথাৰ আৰু 3খন বিদ্যালয়ৰ সমাহাৰ।
প্ৰতিখন বিদ্যালয়ত ভাগে ভাগে ভিন্ন খেলৰ সুবিধাৰে সুকীয়া সুবিধাৰে বাস্কেটবল, ভলীবল, ফুটবল, বেডমিণ্টন, হকী খেলকে আদি কৰি পৰ্যাপ্ত পৰিমাণৰ খেলৰ সুবিধাৰে খেলপথাৰখন ভৰি আছে। জানিব পাৰিলোঁ ছুইডেনৰ শিক্ষাৰ ক্ষেত্ৰখনত উচ্চতৰ মাধ্যমিকলৈকে ছাত্ৰ ছাত্ৰীৰ কোনো মাচুল নলয়। বিদ্যালয়সমূহত চৰকাৰে খাদ্যৰো যোগান ধৰে। জোতা, ইউনিফৰ্ম, কিতাপ বহী আদি সকলো বিনা মাচুলেৰে বিতৰণ কৰে। ছাত্ৰ ছাত্ৰীসকলৰ চিকিৎসা সেৱাও বিনামূলীয়া। 12 বছৰ তলৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে শুক্ৰ, শনি আৰু ৰবিবাৰে বাছ, ট্ৰেইন, মেট্ৰ' ট্ৰেইন বা অন্যান্য বাহনত তেওঁলোকক ফ্ৰীকৈ নিয়া হয়, কোনো মাচুল নলয়। মেট্ৰ' ট্ৰেইন আদিত সকলোৱে ATM আদিৰ দৰে কাৰ্ডসমূহ ব্যৱহাৰ কৰে। বাছত উঠিয়েই বা ট্ৰেইনত উঠিয়েই ATM কাৰ্ডখন নিৰ্দিষ্ট স্থানত টাচ কৰিব লাগে আৰু লগে লগে তেওঁলোকে বহিবলৈ দিয়ে। কোনো কণ্ডাক্টৰ বা এনেকুৱা বাছত সহায়কাৰী কোনো লোক নাথাকে। ৰাস্তা ঘাট ফিনফিনীয়া, 4 লেন, 8 লেন, 16 লেন, 24 লেন, মাটিৰ তলেদি মাটিৰ ওপৰেদি অভাৰব্ৰিজ কৰি দেখিলেই চালে চকুৰোৱা। টানেল অজস্ৰ আছে। গছ-গছনি কাটি ৰাস্তা বনোৱাটো ধনী দেশবিলাকত একেবাৰে নিষিদ্ধ। বিশেষকৈ ইউৰোপীয়ান দেশসমূহত দেখা যায় স্থানভেদে পাহাৰৰ আভ্যন্তৰেদি দূৰ দূৰণিলৈ ৰাস্তা আৰু ৰাস্তাৰ মাজতে আকৌ বিভিন্ন স্থানলৈ বিভিন্ন ধৰণে গতি কৰে। 8 কিলোমিটাৰ, 7 কিলোমিটাৰ, 5 কিলোমিটাৰ পৰ্যন্ত ৰাস্তা মাটিৰ তলতেই যোৱা হয়। এটি অতি ৰোমাঞ্চকৰ অথচ আবেদনময় সপোনৰ বাস্তৱ অভিজ্ঞতা লাভৰ ইভেণ্ট এটাৰ বাবে সেইদিনা পুৱাতে যাত্ৰা কৰিলোঁ বাল্টিক সাগৰৰ নীলাভ জলৰাশিত ক্ৰুইজিঙৰ বাবে। আজব লগা অভিজ্ঞতাসমূহৰ আৱেগভৰা ইভেণ্টবোৰৰ বাবে নাতিহঁতেও ঐচ্যুকতাৰে বাট চাই আছে। চিলজা লাইনৰ বাল্টিক প্ৰিন্সেছ নামৰ 10 মহলীয়া জাহাজখনত এদিন এৰাতিৰ বিনোদন সাগৰৰ মাজত। 300 যাত্ৰাৰে বাছ, মেট্ৰ' ট্ৰেইন আৰু খোজেৰে হাৰ্বৰৰ দিশে আগবাঢ়িলোঁ। আমি যাত্ৰীসকলৰ লগতে জাহাজত উঠিবলৈ সাগৰৰ পাৰলৈ গ'লোঁ। প্ৰায় 2 কিলোমিটাৰ খোজকাঢ়ি গ'লোঁ। তাৰপিছত প্ৰায় 1 কিলোমিটাৰমান উন্নত টেকন'লজি খচিত পাৰৰ পৰা জাহাজত উঠিবলৈ নিৰ্মিত চিৰিৰ ওপৰেদি টিকেট ঘৰলৈ গ'লোঁ, য'ত 10 মহলীয়া বৃহৎ আকাৰৰ জাহাজখনলৈ যোৱা চিৰি সংলগ্ন হৈ আছিল। নিৰ্দিষ্ট সময়ত যাত্ৰীসকলৰ বাবে বাল্টিক প্ৰিন্সলৈ সোমোৱা দুৱাৰবোৰ খোল খালে। নিজ নিজ কোঠাবোৰলৈ গতি কৰিলোঁ। 10 মহলীয়া জাহাজখনৰ অভ্যন্তৰত অত্যাধুনিক কোঠাবোৰ একোখন বাৰাণ্ডাৰ দুয়োফালে লানিকৈ সজ্জিত ৰূপত দেখি তবুত মানিলোঁ। লাগেজ পত্ৰ ৰাখি আমিবোৰ 10 মহলীয়া জাহাজখনৰ প্ৰতি মহলৰ লগত থকা বাৰাণ্ডাবোৰলৈ গৈ সাগৰৰ ভিন্ন দৃশ্যাৱলী উপভোগত যেন হেৰাই গৈছোঁ। 10 মহলৰ ওপৰত ডেকলৈ গৈ ফটো ভিডিঅ' তুলি সকলো আত্মবিভোৰ। 7ম মহলত ডাইনিং হলটো থাক খাদ্য সম্ভাৰৰ পৰা লৈ খাব লাগে। 1000-1500 মানুহ একেলগে বহি খাব পাৰি। ভিতৰত ইনডোৰ ষ্টেডিয়াম যেনে শিশু, চেমনীয়া বা বৃদ্ধলৈকে সকলোৰে বাবে বেলেগ বেলেগকৈ আছে। ইলেক্ট্ৰনিক সামগ্ৰীবোৰ তাত সজোৱা আছে। এটি মঞ্চত গীত, বাদ্য, নৃত্য, নাটকৰ বিনোদনী আবেদনময় সুৰৰ ঝংকাৰ শুনিবলৈ পালোঁ। পিছ ৰাতিলৈ কোঠাত গৈ আৰাম কৰি পুৱাৰ ৰঙা বেলি ওলোৱাও দেখিলোঁ। বেলি ওলোৱা দেখি সকলো আচৰিত। মধ্যযাম সূৰ্যৰ দেশত বেলিও ওলাই দেখোন। যথাসময়ত
পুৱতি নিশা বাল্টিক প্ৰিন্স আহি লক্ষ্যস্থান অৰ্থাৎ উভতিনি যাত্ৰাৰে ছুইডেনৰ হাৰ্বৰত ৰ'লহি। এটি মিঠা সপোন যেন লগা সপোনপুৰীৰ পৰা বাস্তৱ পৃথিৱীত ভৰি দিলোহি। পুনৰ উভতিনি যাত্ৰাৰে আহোঁতে নবেল বঁটা মিউজিয়ামত সোমালোঁ। বিজ্ঞাপনৰ ন ন আৱিষ্কাৰৰ যন্ত্ৰপাতিৰে সমৃদ্ধ মিউজিয়ামটিয়ে নবেল প্ৰাইজ পাবলৈ সক্ষম হৈছিল। 3 খলপীয়া যাতায়াতেৰে পুনৰ গৃহাভিমুখী হৈ ঘৰ পালোহি। দেখিলোঁ এটি হৰিণ বাৰীৰ পিছফালৰ ঘাঁহনি ডৰাতে শুই আছে। এনে দৃশ্য ছুইডেনত অতি সুলভ। পিছদিনা পুৱা মৰ্ণিং ৱাকৰ পিছত স্কুল ফিল্ডলৈ গৈ ইনডোৰ ষ্টেডিয়াম খেলুৱৈৰ ভৰ্তি থকাত মুকলি ফিল্ডতে ফিজবি খেলিবলৈ ল'লোঁ। কিছু সময় খেলাৰ পিছত ওচৰতে থকা পাহাৰৰ নামনিৰ সেউজীয়া দৃশ্য উপভোগ কৰিবলৈ তিনিও গুচি গ'লোঁ। কাৰণ ডেৰমহীয়া মধ্যজাম সূৰ্যৰ দেশৰ আজব আজব লগা দৃশ্য আৰু অভিজ্ঞতাৰ মধুৰ স্মৃতি বুকুত লৈ উভতিনি যাত্ৰাৰ বাবে বেণ্ডেজ বেগত থকা ল'ৰাৰ ঘৰলৈ উভতি যাব লাগিব। তাত প্ৰায় 5 মিনিটমান সুন্দৰকৈ আটায়ে বহি লগত লৈ যোৱা খাদ্য সম্ভাৰো খালোঁ। বিদায় মাগিলোঁ সৰু নাতিৰ পৰা, কাৰণ সৰু নাতি তাতে থকা বিদ্যালয়ত পঢ়ে, তাতে চুইডিছ শিকে আৰু আমাৰ অসমীয়া ভাষা মাত্ৰ আমাৰ পৰাহে শিকিছে। গতিকে এনে এক মধুৰ স্মৃতিলৈ আমি পিছদিনা গৃহাভিমুখী হ'ম। সৰু নাতিতে বৰকৈ কান্দিলে, আইতা আৰু অলপ দিন থাকি যোৱা না। কিন্তু আটায়ে আমি মাত্ৰ চকু পানীহে ঢুকিলোঁ। পিছদিনা ছুইডেনৰ ৰাজধানী ষ্টকহোমৰ পৰা আৰ্লাণ্ডৰ এয়াৰপৰ্টৰ যোগে লুফথানছা বিমান যোগে জাৰ্মানীৰ মিউনিক চহৰলৈ আৰু তাৰ পৰা দিল্লীলৈ যোৱাৰ বাবে সাজু হ'লোঁ। এক বৰ্ণিল যাত্ৰাৰ সামৰণি পৰিলোঁ 20 জুলাইৰ দিনা আমি দিল্লী পালোগৈ। মৰমৰ ঘৰখনলৈ যাত্ৰা কৰিলোঁ। ধনী দেশৰ মানি পৰিৱেশৰ মধুৰ স্মৃতিয়ে মন মন্দিৰ সজীৱ কৰি ৰাখিছে।